নমস্কাৰ, আজি আমি ওলালো আমাৰ স্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণ তথা বনভোজস্থলীলৈ আৰু সেয়া মোৰ নিজৰে জিলা গোৱালপাৰা জিলালৈ আমাৰ যাত্ৰাটো আৰম্ভ কৰিম। বলকচোন আমাৰ সৈতে যাত্ৰাটো উপভোগ কৰোঁ আহক। এয়া বাছবোৰ স্কুলৰ ফিল্ডত ৰৈ আছে আৰু সমূহ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰী বাছবোৰৰ আসনবোৰ গ্ৰহণ কৰি আছে। আৰু এয়া আমি প্ৰশিক্ষাৰ্থীবৃন্দ বাছৰ বাবে ৰেডি হৈছোহি। এনেদৰে আমাৰ যাত্ৰাটি আৰম্ভ হ'ল আৰু যাত্ৰাৰ ঠিক মাজতে আমি নাচি বাগি আমাৰ যাত্ৰাটো সম্পূৰ্ণ উদ্যমেৰে যাত্ৰাটো সম্পূৰ্ণ কৰিলোঁ আৰু গন্তব্য স্থান পালোহি। গন্তব্য স্থান পায়ে আমি প্ৰত্যেকৰে নিজৰ নিজৰ কামবোৰ হাতত ল'লোঁ আৰু ষ্টুডেণ্টৰ বাবে ব্ৰেকফাষ্টৰ ৰেডি কৰিলোঁ। ৰ'ব আমি কোৱাই নাই নহয় আপোনালোকক ক'ত আহিছোঁ। আমি আহিছোঁ অসমৰ ঐতিহাসিক গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰলৈ। ঐতিহাসিকভাৱে ইয়াত তিনিটা ধৰ্মৰ সমল পোৱা যায়, ক্ৰমান্বয়ে হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম। এয়া হৈছে হিন্দু ধৰ্মৰ সংগমস্থলী, য'ত হিন্দু ধৰ্মৰ দেৱ-দেৱীসকলৰ প্ৰতিচ্ছবি শিলৰ সাঁচত অলংকৃত হৈ আছে আৰু ইয়াত কালিকা পুৰাণৰ মতে ভগৱান বিষ্ণুৰ দশ অৱতাৰটি শিলৰ সাঁচত খোদিত হৈ আছে। আৰু এনেদৰে আমি ঐতিহাসিক দিশবোৰ পৰ্যবেক্ষণ কৰি আটাইয়ে সেউজীয়া দলিচাৰ ওপৰত অকণমান লঘু আহাৰ গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। এনেদৰে লগৰ লগত আড্ডাৰ সৈতে খাদ্যৰ জুতি, কি যে অভূতপূৰ্ব সমন্বয়, নহয় জানো? আচলতে জীৱনৰ সকলো চিন্তা পাহৰি আটাইয়ে এনেদৰে হাঁহি ফূৰ্তিৰে আমেজ লোৱাৰ দৃশ্যটি কেমেৰাত বন্দী কৰিবলৈ যত্ন কৰিছোঁ। এক নিভাঁজ সমন্বয়, য'ত থাকে কেৱল হাঁহি আৰু ধেমালি। আটাইকেইগৰাকীকে চিনাকি কৰি দিছোঁ। এয়া জোনালী কল খোৱাত ব্যস্ত। এয়া আমাৰ নকন্যা ৰত্না, এয়া মৌচুমী, এয়া বাবলু, তাৰপিছত এয়া ৰতন, তাৰপিছত এয়া মনামী। এনেদৰে আমি ফল মূল আৰু বুট মাহেৰে প্ৰস্তুত কৰা খাদ্যভাগ গ্ৰহণ কৰি এনেদৰে হাঁহি ফূৰ্তি আৰু আনন্দৰে সময়ভাগ অতিবাহিত কৰিলোঁ। এনেদৰে ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অকণমান সময় উলিয়াই এনেদৰে অতিবাহিত কৰা ভাল লগা এই মুহূৰ্তবোৰ সদায় স্মৰণীয় হৈ থাকিব। সুযোগ পালেই এনেদৰে সময় অকণ উলিয়াই নিজৰ ভাল লগা মুহূৰ্তবোৰ অতিবাহিত কৰিবলৈ সকলোলৈকে আহ্বান জনাইছোঁ। কাৰণ জীৱনটো খুব খন্তেকীয়া, ক'ত কেতিয়া কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় কোনেও ক'ব নোৱাৰে। ইয়াৰ পিছতে শ্ৰীসূৰ্য পাহাৰৰ আন এটি দিশ বৌদ্ধ ধৰ্মৰ সংগমস্থলীলৈ আগবাঢ়িছোঁ। এয়া হৈছে বৌদ্ধ ধৰ্মৰ স্মৃতিচিহ্ন আৰু স্তূপা বুলি কোৱা হয়, য'ত বুদ্ধিষ্ট মংকসকলে ইয়াত মেডিটেশ্যন কৰিছিল বুলি বিশ্বাস কৰা হয়। আচলতে এই পৌৰাণিক ধ্বংসাৱশেষবোৰেই আমাৰ গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্য ক্ষেত্ৰখনক চহকী কৰে। কালিকা পুৰাণৰ মতে এই ঐতিহ্য ক্ষেত্ৰখন প্ৰায় নৱম-দশম শতিকাৰ পূৰ্বৰে বুলি অনুমান কৰা হয় আৰু এই মন্দিৰটোৱে হৈছে নৱনিৰ্মিত সূৰ্য মন্দিৰ। ইয়াৰ পিছতে আমি আটাইয়ে জৈন ধৰ্মৰ সংগমস্থলীলৈ আগবাঢ়িছোঁ। যিহেতু ইয়াত চাৰিওকাষে প্ৰতিটো ক্ষেত্ৰতে ষ্টেয়াৰ্ছ আছে আৰু আটাইয়ে খুব ভাগৰি জুগৰি ষ্টেয়াৰবোৰ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছে। এয়া মৌচুমীয়ে আমাক স্বাগতম জনাইছে জৈন ধৰ্মৰ সংগমস্থলীলৈ আৰু তেওঁৰ হাঁহিমুখীয়া উদ্যমৰ সাৰথি হৈ আমি আটাইয়ে আগবাঢ়িছোঁ। আৰু জৈন ধৰ্মৰ সংগমস্থল পোৱাৰ আগমুহূৰ্তত আমি খুব ধুনীয়া এক নিজৰা ইয়াত দেখিবলৈ পাওঁ। এই নিজৰাত বৈ থকা পানীখিনি খুব শীতল আৰু বিশুদ্ধ। আৰু এতিয়া আমি প্ৰৱেশ কৰিম জৈন ধৰ্মৰ এটি গুহাৰ ভিতৰলৈ আৰু এনেদৰে আমি গুহাৰ ভিতৰলৈ আটাইয়ে প্ৰৱেশ কৰি খুব ধুনীয়াকৈ পৰ্যবেক্ষণ কৰিলোঁ আৰু এই গুহাৰ ভিতৰত থকা স্মৃতিচিহ্নবোৰে আমাৰ মনস্তাত্ত্বিক বিকাশত যথেষ্টখিনি হেল্প কৰিব।
এনেদৰে আমি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি জৈন ধৰ্মৰ আন এটি ঐতিহ্য ক্ষেত্ৰলৈ আমি আগবাঢ়িছোঁ আৰু এই ঐতিহ্য ক্ষেত্ৰখনি খুব ওপৰত খুব হাই এল্টিটিউডত আছে আৰু খুব ভাগৰে যুগৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আমি কষ্টৰ সাৰ্থকতা লাভ কৰি শ্ৰীসূৰ্য পাহাৰৰ আটাইতকৈ শীৰ্ষত থকা জৈন ধৰ্মৰ স্মৃতি চিহ্নত উপস্থিত হ'লোঁ আৰু তাৰ পাছত আমি তাৰ পৰা আটাইয়ে উভতি আহিলোঁ আৰু তললৈ উভতি আহি আন এক পৌৰাণিক স্মৃতি চিহ্ন তথা ধ্বংসাৱশেষ পৰ্যবেক্ষণ কৰিবলৈ যত্ন কৰিলোঁ। এই ধ্বংসাৱশেষখিনি প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰি অনুমান কৰিব পৰা যায় যে আগৰ দিনৰ ঋষি মনীষীসকলে ইয়াত মেডিটেশ্যন কৰিছিল আৰু গুৰু শিষ্যৰ মাজত যি জ্ঞানৰ আদান প্ৰদান সেয়া অনুষ্ঠিত হৈছিল বুলি অনুমান কৰিব পৰা যায়। তাৰ ঠিক পাছতে জোনালীয়ে সূৰ্য মন্দিৰত প্ৰৱেশ কৰি সেৱাভাগ গ্ৰহণ কৰিলে। তাৰ পিছতে সদৌ শেষত শ্ৰী সূৰ্য পাহাৰৰ প্ৰৱেশ দুৱাৰ অতিক্ৰম কৰাৰ পাছতে বাওঁফালে থকা আৰ্কিঅলজিকেল মিউজিয়ামটোলৈ প্ৰৱেশ কৰিলোঁ আৰু আৰ্কিঅলজিকেল মিউজিয়ামটোত থকা কীৰ্তিচিহ্ন আৰু পৌৰাণিক তত্ত্বগধুৰ শিলালিপিবোৰ আমি পৰ্যবেক্ষণ কৰিলোঁ। আৰু এনেকৈ খুব কম সময়ৰ বাবে হ'লেও আটাইবোৰ আৰ্কিঅলজিকেল ছাইট ভিজিট কৰিলোঁ আৰু এনেদৰে আমাৰ গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য পাহাৰ ঐতিহ্যৰে ভৰপূৰ আৰু চহকী। অকল গোৱালপাৰা বাসিন্দাৰে নহয়, এয়া সমগ্ৰ অসমৰ এক গৌৰৱৰ বিষয় আৰু এই ঐতিহ্য ক্ষেত্ৰখন এতিয়াও প্ৰত্নতাত্ত্বিক গৱেষণাৰ পটভূমি আৰু এই শ্ৰী সূৰ্য পাহাৰ তথা এই ঐতিহ্য ক্ষেত্ৰখন আগন্তুক যাত্ৰাত আকৌ পৰ্যটনমুখী হওক আৰু ইয়াৰ তাৎপৰ্যতা গোটেই বিশ্ববাসীয়ে জ্ঞাত হওক তাৰেই কামনা কৰিছোঁ। এনেদৰে আমি যাত্ৰাটো সম্পূৰ্ণ কৰি আটাইয়ে ঘৰমুৱা হ'লোঁ। ধন্যবাদ।